বোলো কথাতে কয় নহয়, অচিন কাঠৰ থোৰা নলগাবা। তাকে আজি এটি কাহিনী কওঁ। মন ভাল নামে এজন মানুহ আছিল। তেওঁৰ ল'ৰা দুটা, এটাৰ নাম গোপাল আৰু আনটোৰ নাম দামোদৰ। সিহঁতৰ মাক সৰুতে মৰিল। ল'ৰা দুটাক বুঢ়াই যেনে তেনে বুজন কৰিলে। গাঁৱৰ মানুহে তেওঁক মেধি বুলি মাতে। অৱশ্যে গুৰুঘৰীয়া বাপ নহয় তেওঁ। মেধিৰ আৰ্জন দেখাত একো নাই। কেনেকৈ ঢলে গঞা ৰাইজেও নেজানে। মেধিৰ মুখত সদায় হৰি নাম। ওচৰৰ 10খন গাঁৱৰ বিয়াই সবাহে মেধি আছেই। মেধিৰ স্বভাৱ ভাল নহয়। যেনিয়ে যায় হাতত কিবা এটা লাগি আহেই। মেধিয়ে ল'ৰা দুটিকো আৱশ্যকীয় গুণৰ শিক্ষা দিলে। এইদৰে ঘূৰি ফুৰোতে এদিন পুতেকহঁত তেওঁৰ পাছত যাবলৈ ইংগিত দি এফালে ওলাই গ'ল। কপালত ডাঙৰ ডাঙৰ ফুট, কাষলতিৰ তলত ৰঙা জুলুঙা, হাতত ৰূপেৰে বন্ধোৱা এডাল লাখুটি আৰু এটা জাপি লৈ এখন গাঁৱত ওলালগৈ। গৃহস্থই দেখি আদৰ সাদৰ কৰি বহিবলৈ দি বা বাতৰি সুধিলে। পৰৰ চিত অন্ধকাৰ, অন্তৰত কাৰ কি আছে তাক কোনে বুজে। সৰল গৃহস্থই ভকত এজনক হঠাতে পাই বৰ আনন্দ পালে। আনহাতে গধূলি অতিথি সাক্ষাতে দামোদৰ। সকলো ভাবি চিন্তি গৃহস্থই মেধিক বৰ সৎকাৰ কৰি অতিথি স্বৰূপে ৰাখিলে। মেধিয়ে ৰাতি ভাত খাই উঠি নানা শাস্ত্ৰৰ পদ ঘোষা আদি মাতি গৃহস্থৰ মন মুহি পেলালে। নিশাও বহুত হ'ল। ভকতক ভিতৰতে ঢাৰি পাতি পাৰি দিলে। এনেতে ভকতে কৃষ্ণ একদেৱ দুখ হাৰি লেছাৰি ঘোষা সুৰ মাতিবলৈ ধৰিলে। শুনি শুনি গৃহস্থৰ টোপনি গ'ল। নিশ পালি দিলে। দুৱাৰখন কানি দুৱৰীকৈ মেলি দেখে, নিৰ্দেশ দিয়ামতে পুতেকহঁত পদূলিৰ মূৰত সাজু। সেই চেগতে ভকতে ঘোষাৰ সুৰতে সুৰ মিলাই নিজৰ মনৰ ঘোষাৰে সিহঁতক মাতিবলৈ ধৰিলে। এইদৰে ঘোষা মাতি থাকোঁতেই ল'ৰাহঁতে হাত হাৰে ভৰিত হাৰে ভিতৰ সোমাই বয় বস্তু সোপাকে লৈ ওলাই গ'ল। ইফালে ভকতেও জুলুঙাত যি ধৰে ততাতৈয়াকৈ ভৰাই লৈ ঘৰলৈ ঢাপলি মেলিলে। ৰাতি পুৱালে কাণ্ড দেখি গিৰিহঁতে নিজৰ কপালকে দুখি ইনাই বিনাই কান্দিবলৈ ধৰিলে। অচিনাকিক আগলৈ আশ্ৰয় নিদিওঁ বুলি শপত